80% ভোট মোৰ পলিয়া হ'ব, বাকী তাত প্ৰতিদ্বন্দ্বী কোৱা নাযায় 20% কি থাকিব। রাজনৈতিক দলের প্রার্থী হিসাবে মনোনয়ন দাখিল করিল। আর মই ভাবো 1 নং গোসাইগাঁও বিধানসভা সমষ্টিত BPF দল বা NDAৰ আমি যেটো প্রার্থী হিসাবে 101% জিকাটো খাটাং, যেটো বাতাবৰণ আমি ৰাইজৰ সহাৰি পাইছো। ইয়াত পুৰুৱাই দিব পৰা কোনো শক্তি নাই। নিৰ্বাচনৰ যেতিয়া ভোট গণনাৰ সময় হয় ৰিজাল্ট, তেতিয়াই গম পাব। যিবিলাক ইয়াত বেলেগ বেলেগ দলৰ পৰা কেণ্ডিডেট দিছে, সিহঁতৰ কোনো ইয়াত ইমানখিনি ভোট অৰ্জন কৰিবলৈ সক্ষম নহয়। সিহঁতৰ যিটো মানি, যিটো আৰ্নেজমেণ্ট বুলি কোৱা হয়, এইবিলাকে কিন্তু খাটাই ল'ব পাৰে। এনেকৈ এটা গোসাইগাঁও 1 নম্বৰটো। আৰু এইটো ইয়াৰ পৰা মই বিধানসভাত গৈ গোসাইগাঁও বিধানসভাটো বৰ্তমান যিটো আগত 28 আছিল, ৰিডিলিমিটেশ্যন হোৱাৰ পিছত 1 নম্বৰ হ'ল। আৰু 1 নম্বৰ বিধানসভা সমষ্টিটো এইটো জিঅ'গ্ৰাফিকেলি অসমৰ বুচিকাবলীত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক অসমত সোমোৱাৰ লগে লগে যাতে ইয়াৰ সৰ্বাংগীন উন্নয়নটো দেখা পায়, তাৰ কাৰণে মই 1 নম্বৰ গোসাইগাঁও সমষ্টিটো BCC তৰফৰ পৰাই হওক বা বিধানসভাৰ তৰফৰ পৰাই সৰ্বাংগ উন্নয়নৰ কাৰণে মই কাম কৰিবলৈ আগবাঢ়ি যাম। কাৰ লগত মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে?